সেইকাৰণে আমি এটা কাম কৰোঁ যো এই পথাৰখন আছে আমাৰ কাষতে পথাৰত লাগি যায় আমি ৰিহাৰ্চেলটো কৰি লওঁ গানটো ধামাকা হ'ব আৰু নে একদম ধুনীয়া গান হ'ব মাইকখন দিবই নে এতিয়া আমাৰ এই দুটা মাইকখন ধৰি ল'লো এতিয়া মই গান গাম তই মিউজিক বজাব লাগিব কুকাৰত চিটি মাৰিলে মালতী কি কৰি আছা চেল্ফি উঠিয়াটো পাঁচ কথা হ'ব তাৰমানে কি এই বিকাশ যে আছে মোৰ বন্ধু এই বিকাশক এটা ফোন কৰচোন এই অলপ মোৰ লগত মানে সকাম আছে মোৰ তাৰ লগত মানে ডাঙৰ সকাম এটা আছে হা সকামটো কৰিব লাগিব তাক যেনে যেনে ফোন কৰচোন হা মই কিবা এটা লিখি আছো হা হেল্ল' হেল্ল' ক'ত আছা মই ঘৰতে আছো ৰ দাইদেৰে মাতছিয়ে কিবা কিবা সকাম আছে হয় নেকি কিবা সকাম থাকিল এই কিবা মোক কোৱা নাই বেদিছি মুঠতে আহ সোনকালে হয় নেকি দে মই যাই আছো দে দাদা দাদা বিকাশ আছে আছো মই মাতিছিলো ৰ'ব কেবা মাতিছিলি বচোন ব মই কথাটো কম তাৰমানে কি হ'ল প্ৰগ্ৰেম আছে এক জেগাত প্ৰগ্ৰেম মানে গানৰ কাৰণে প্ৰগ্ৰেম আছে এতিয়া যদি গান আজিকালি গান গাবা যাওঁ গেলি মানে কি হয় মিউজিকে বহুত পইচা টানি লৈ যায় হয় নেকি মিউজিক পইচা দিওঁতে এইফালে গায়কত দেখি পইচা নৰা হয় মই অলপ চলপ মিউজিক জানো তই মুখেদি কিছুমান মিউজিক জানা জানো বাছ এনে জানো অলপ চলপ ঠিক আছে মই তাৰমানে সেইকাৰণে এটা কথা চিন্তা কৰিলোঁ এনেকুৱা ধৰণৰ গান লিখিছোঁ যাতে তাৰমানে মিউজিক বেলেগ আমাক দৰকাৰ নাই তই দিয়ে হৈ যাব মই গান গাম তই মুখেদি তাৰমানে মিউজিকটো বজাই দিব লাগিব চাউণ্ডটো দিব লাগিব গোটাইটো নহয় মাজে 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 মই কৈ দিম সেইমতে আৰু এতিয়া আমি এই গানটো এতে গাঁৱৰ কাৰণে অলপ অসুবিধা হ'ব অসুবিধা মানে অসুবিধা হ'ব দিয়া অলপমান পথাৰৰ চাইডে যাওঁ নেকি পথাৰৰ চাইডে গেলি আমাৰ দেখাটো ভাল লগা হ'ব তাৰ উপৰি পথাৰত মানে হাল্লা হলেও নাথাকে সেনেকুৱা জেগাত মানে এই বস্তুবিলাক কৰিব পালে ভাল গম পাইছে নে ইয়াতে আৰু কোনোবা আহিব আৰু কোনোবা নাহিব এই কুকুৰ মেকুৰী সেইকাৰণে আমি এটা কাম কৰোঁ যো এই পথাৰখন আছে আমাৰ কাষতে পথাৰত লাগি যায় আমি ৰিহাৰ্চেলটো কৰি লওঁ গানটো ধামাকা হ'ব আৰু নে একদম ধুনীয়া গান হ'ব পুৰা একদম বিশ্ব ৰেকৰ্ডৰ গান হ'ব মাজে মাজে দিব লাগে মাজে মাজে দিব লাগে দিয়া বল এই পথাৰৰ মাজত বঢ়িয়া হ'ব এতিয়া কোনো নাই না কোনো নাই বঢ়িয়া হাল্লা হলেও নাই তাতে ভাল লাগব এতিয়া ৰিহাৰ্চেল ৰিহাৰ্চেল এতিয়া আমাৰ এতিয়া মাইক ফোন এইটো নাই মাইক এনে মাইক ফোন মানে এতিয়া আমি ৰিহাৰ্চেলৰ কাৰণে মাইক ফোন বনাই লৈছো এনে সোণৰু গাছৰ এইটো বস্তু আমাৰ মাইক ফোন আৰু ধৰ তই আমাৰ এখন মঞ্চ হ'ল এতিয়া তই ইফালে থাক আৰু মই ইফালে থাকো হয়নে এনে হাতাটো কম হৈছে কিন্তু মাইক ন হ'ব আমাক তাতেতো মাইক ফোন দিবই নে এতিয়া আমাৰ এই দুটা মাইক ফোন বুলি ধৰি ল'লো এতিয়া মই গান গাম তই মিউজিক বজাব লাগিব মাজে মাজে বজাই দিম আৰু মাজে মাজে বজাই দিব লাগিব তই কোৱা মতে মই কোৱা মতে মই তোক দেখাই দিছো না সেইমতে তই তাৰমানে মিউজিকটো বজাই দিব লাগিব অকে এতিয়া গানটো গাৱাৰ আগত যিখিনি কথা কৈ ল'ব লাগে মই কৈ লওঁ মোৰ শ্ৰদ্ধাৰ আজিৰ এই বহাগ বিহুৰ সকলো দৰ্শক মৰমৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী আৰু আইতাসকল আজি আমি যিটো গান গাম মানে কি মিউজিক নালাগে আমাৰ এই ভাইটি আছে ভাইটি মুখেৰে মিউজিক বজাই দিব নমস্কাৰ নমস্কাৰ আৰু মই গানটো গাই যাম আৰু আমাৰ এই স্বৰচিত মানে গান এইটো গীত বা গান আমাৰ স্বৰচিত হিচাপে মই লিখি লৈ আহিছোঁ হা গতিকে এতিয়া মই গানটো গাবলৈ ওলাইছোঁ যদি কিবা ভুল হয় আপোনালোকে আমাক নিজৰে বুলি ভাবি ক্ষমা কৰি দিয়ে যেন কুকাৰত চিটি মাৰিলে কুকাৰত চিটি মাৰিলে চিটিৰে মাত শুনি কুকুৰে চখাই ভয়তে ভুকালে বাৰীৰে পিছতে সাপ এটায়ে ভেকুলী ধৰিলে
ভয়তে মাতি আছে ঘৰৰে চুকতে মেকুৰী এটায়ে মিউ মিউ কৈ মাতি আছে কুকুৰে চিটি মাৰিলে কুকুৰে যে ভুকিলে মেকুৰীয়ে মিউ মিউ কৰিলে মজা আছে মজা ভাল হ'ব নে এ পাৰিম পাৰিম নে পাৰিম আমাৰ দৰ্শকে আদৰি ল'ব নে একদম ল'ব টেনচনে নাই তই কিন্তু সিদিনা মিছ নকৰবি দুই একেলগে যাম হা আমাৰ ৰিহাৰ্চেল হৈয়ে গেল নেকি হৈ গেল আজি হয়তো অলপমান কম হৈছে কিন্তু ফাংচনৰ দিনে আৰু ফাটাম আৰু ভাতাম সিদিনা আমাৰ একদম পুৰা যোদ্ধা চলি যাব একদম নো টেনচন খালি কি মাইকটো অলপ লাম্বাটো বেছি হৈছে লাম্বাটো মানে তাতে ইমান মান খাতা হ'ব আমি ধৰ ভাঙাই নাযায় এই আকা ইমান মান হ'ব নে হৈ যাব জোখতকৈ লাম্বাটো বেছি হ'ব গম পাইছে নে ঠিক আছে